নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে, মোৰো ভালেই আল্লাহ কৰাত। আৰু এতিয়া বাজিছে 8:32 আৰু এতিয়া যাবলৈ ওলাই আহিছোঁ আমি তিনিচুকীয়ালৈ বিয়াৰ বজাৰ কৰিবলৈ। ট্ৰেইনত যাম, নামটি ষ্টেচনলৈ আহিলোঁ। আৰু ঘৰৰ পৰা ভিডিঅ'টো কৰিবলৈ অলপ দৌৰা-দৌৰি হ'ল, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ। সেইকাৰণে ইয়াতে আহিয়ে কৰিছোঁ। আৰু বহুত বেছি ৰ'দ আজি। ডাঙৰ কেকা আহিছে, সৰু কেকা আহিছে, আমিজান আহিছে আৰু আমি চাৰিটা যাম। দেখাম আপোনালোকক যিমানখিনি পাৰোঁ, চাই থাকিব ভিডিঅ' শেষলৈকে। আৰু ট্ৰেইন অলপ সোনকালেই আছিলে, 8:19 আছিলে, কিন্তু অহা লেট হৈছে। সেইকাৰণে এতিয়া বহি আছোঁ, আহিব আৰু দেখাম আপোনালোকক। ঠিক আছে, মোবাইলত বিজি পালোহি আমি নামটি ষ্টেচন। এতিয়া ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। এই ট্ৰেইন গেট পেলাব এতিয়া। চাই আকৌ বহুত ৰ'দ, বহুত ৰ'দ, বহুত ৰ'দ আছে। আমি যাম এনো চা ৰ'দ আহি গ'ল ট্ৰেইন। ট্ৰেইন আহি গ'ল। এতিয়া আমি ট্ৰেইনত বহিলোহি আৰু আল্লাহৰ নাম লৈ তিনিচুকীয়ালৈ বুলি আজি আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু ট্ৰেইনৰ পৰা বাহিৰৰ ভিউটো আপোনালোকক অকণমান দেখাই দিছোঁ। हम जब रहेगा तो दिन भर फोन करते रहेगा। किसको बोला होगा? भोजू पालोহি भोजू। ট্ৰেইন এখন আমি যাম তিনিচুকীয়া পালোহি। অলপ খোলা দেখা নাই মানে। এতিয়া আমি পালোহি আৰু আহিয়ে আমি মডিছত সোমাইছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে আৰু বেবী ড্ৰেছবিলাক বহুত ধুনীয়া ধুনীয়া আছিলে। আমাৰ জোনৰ কাৰণেও আমি চাইছিলোঁ ইয়াত। আৰু মই অকণমান ভিডিঅ' কৰিও ৰাখিলোঁ আপোনালোকক দেখাবৰ বাবে। ইয়াত আমাৰ কিবাকিবি লোৱা হ'ল বাৰু, আৰু তাৰপিছত ক'ত ক'ত যাওঁ সেয়াও দেখাম। আৰে চাওকচোন ফ্ৰকবিলাক ইমান ধুনীয়া ধুনীয়া দেখিবলৈ। ইয়াতকৈ সৰু লাগিব অকণ, এইটোতকৈ সৰু লাগিব। মডিছৰ পৰা ওলাই তাৰ কিনাৰত থকাখনলৈ আহিলোঁ। তাত আমি ট্ৰলি চালোঁ, ট্ৰলিও ল'লোঁ ইয়াৰ পৰাই। शाम को जाओ छेड़ लेगा पहले। এতিয়া এইফালে প'ষ্টবিলাক কিবা কিবি চাবলৈ আহিছোঁ। এতিয়া অলপ বজাৰ কৰা হ'ল আমাৰ
আৰু বহুতখিনিয়ে আছে তাৰপিছত আমি খাই লওঁগৈ কিবা এটা ভোক লাগিছে বহুত খাবলৈ আহিছোঁ এতিয়া वाह आज का खाना পিং কৰা হৈছেগৈ আৰু ভাতো খাই ল'লোগৈ ভোকো লাগিছিলে এতিয়া আৰু অলপ কৰিবলগীয়া আছে কৰি লওঁ এতিয়া খাই বৈ আমি আকৌ দোকানলৈ আহি গ'লোঁ এতিয়া অলপ ভিতৰৰ বস্তু কিনিবলগীয়া আছে আৰু মোৰ বাবেও কিবা কিবি ল'বলগীয়া আছে আৰু আমি জানোতে বস্তুবিলাক চাই থাকোঁতেই মই অলপ ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ বাবে আৰু বহুত বেছি মই একো আপোনালোকক ভালকৈ দেখাবই নোৱাৰিলোঁ কাৰণ সময় একেবাৰে কম আছিল আমি পটাপট বস্তুবোৰ লোৱাহে হৈছে কাৰণ আমি ট্ৰেইনত গৈছিলোঁ নিজৰ গাড়ী লৈ গ'লে ভাল তেতিয়া দেৰি হ'লেও একো নাই কিন্তু ট্ৰেইন 5টা বজাতে আছিলে সেইকাৰণে বহুত বেছি ভিডিঅ' কৰি থকা নাই আৰু তথাপিও অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ বাবে এইফালে আমাৰ শ্বপিং কৰা হৈছেগৈ আৰু মোৰ পানী হৈ গৈছে বুলি আৰু বেছি নাই আৰু অলপ আছে কৰিবলৈ এইখিনি কৰি লওঁ তাৰপিছত 5টা বজাত আমাৰ ট্ৰেইন আছে তাৰপৰা যামগৈ আৰু এতিয়া 5টা বাজিবই হ'ল আৰু আমাৰ অলপ বজাৰ কৰিব থাকিলেই তথাপিও আমি ষ্টেচনলৈ গুচি আহিলোঁ ট্ৰেইন পাবহি হ'ল সেয়া ট্ৰেইন আহিলেই আৰু তিনিচুকীয়াত বজাৰ কৰিবলৈ ভাল কিন্তু অলপ সময় লৈ যাব লাগে নিজৰ গাড়ী লৈ গ'লে বেছি ভাল হয় তথাপিও আমাৰ বেছিভাগ বজাৰ কৰা হ'লেই অলপহে থাকিলে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ নেক্সট ভিডিঅ'ত দেখাম বাৰু মই কি আনিলোঁ আজিলৈ বাই বাই